নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আঙুলি পিঠা বা লুথুৰি পিঠা। ঠাইভেদে এই পিঠাবিধৰ নাম সকলোৰে বেলেগ বেলেগ ধৰণৰ হয় আৰু আমাৰ ফালে এই পিঠাবিধক আঙুলি পিঠা বা লুথুৰি পিঠা বুলি কয়। আৰু এয়া মই ভাত খোৱা চাউলৰ পিঠা লৈছোঁ। ইয়াত মই নিমখ অকণমান সানি ল'ম আৰু ঠাণ্ডা পানী অলপ অলপকৈ দি এই আটাইবোৰ এটা লাডু বনাই ল'ম। আৰু ৰুটি বনাবলৈ যেনেদৰে এটা লাডু বনাই লয় ঠিক তেনেদৰে বনাই ল'ব লাগে। আৰু পিঠাবিধ খাবলৈ যে খুব ধুনীয়া হয় আৰু খুব কম সময়ৰ ভিতৰতে বনাই খাব পাৰিব এই পিঠাবিধ আৰু বেছি কষ্টও নহয়। এয়া মই পানী অলপ অলপকৈ দি এই পিঠাখিনি এতিয়া এটা লাডু বনাই ল'লোঁ। আৰু এফালে মই পানী উতলি থাকিবলৈ দিছিলোঁ। এয়া পানী উতলি থকাৰ পিছত এয়া হাতেৰে মুঠি বান্ধি এটা এটাকৈ দি দিম এই পিঠাখিনি। আৰু খুব পাতলীয়া ধৰণে মুঠি বান্ধিব লাগে, নহ'লে ভিতৰখিনি নিসিজিব পাৰে। এয়া মই এটা এটাকৈ এনেদৰে মই দি গৈছোঁ। এয়া আঙুলি চাপটো পৰাৰ কাৰণে এই পিঠাবিধক আঙুলি পিঠা বুলি কয়। এয়া মই তিনিটা পিঠা আপোনালোকক এয়া বনাই দেখালোঁ, পানীখিনি দি দিলোঁ। আৰু এনেদৰে মই বনাই এই আটাইবোৰ পিঠা বনাই ল'লোঁ। এয়া উতলিবলৈ দিছিলোঁ আৰু এনেদৰে উতলি থাকি অলপ অলপ কেতিয়াবা লৰাই থাকিলে হৈ গ'ল। আৰু এয়া উতলি পিঠাটো সিজিছে নাই চাবৰ কাৰণে এয়া মই প্লেট এখনত উলিয়াই ল'লোঁ আৰু চামুচ এখনে মাজৰটো ভাঙি দিলে হৈ যাব। মোৰ এয়া আৰু অকণমান লাগে পিঠাখিনি সিজিবৰ কাৰণে, মই ভালকৈ দেখাব পৰা নাই, পিছলি গৈছেগৈ। আৰু অকণমান এয়া উতলাৰ পিছতে আমাৰ পিঠাখিনি খাবলৈ হৈ যাব। এয়া অলপ উতলাই ল'লোঁ। আৰু আপোনালোকে এই পিঠাবিধ চাহৰ লগতো এনেদৰে খাব পাৰিব, গাখীৰ নহ'লেও। এয়া আমাৰ গাখীৰ আছিলে কাৰণে মই গাখীৰ লগতে পৰিৱেশন কৰি দেখালোঁ। আৰু লগতে মই পুৰি বনাই আছিলোঁ এফালে, এয়া পুৰিৰ লগতে মই পৰিৱেশন কৰি দেখাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।